তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক পুনৰবাৰ এই আছামিজ টেকনিকেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে কেনেকৈ অমৃত বৃক্ষ আন্দোলনত এপটোত যোগেদি ফটো আপলোড কৰিব, প্লেন আইডি পাব, কেনেকৈ কি কৰিব লাগে, আৰু কাৰোবাৰ যদি কিবা অসুবিধা হৈ আছে, আপলোড হোৱা নাই ফটো, কিবা প্ৰব্লেমে দেখা দিছে, এই সকলোখিনি সমস্যা আজি এই ভিডিঅ'টোত মই আপোনালোকক অৱগত কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ চেষ্টা কৰিব। মই সকলোখিনি ডিটেইলছক আপোনালোকক বুজাই দিম। তো অকণো সময় নষ্ট নকৰি চিধা আপোনালোকক মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো গুৰুত্ব দি চাওক, সকলোখিনি কথা বুজি পাব বুলি মই আশাবাদী। এতিয়া মই আপোনালোকক বুজাই দিম আপোনালোকে কেনেকৈ ইনষ্টল কৰিব, কি কৰিব লাগিব, এই সকলোখিনি মই এতিয়া বুজাই দিম। তো আপোনালোকে সেইবাবে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াই সকলো বুজি পাব ক'ত গৈ কেনেকৈ ইনষ্টল কৰিব, কেনেকৈ শুদ্ধভাৱে ফটো আপলোড কৰিব লাগিব, কেনেকৈ লোকেশ্যন বহাব, এই সকলোখিনি তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বিস্তৃতভাৱে বহলাই ক'ম। সেইবাবে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। তো আপোনালোকে এতিয়া আপোনাৰ মোবাইলৰ প্লে' ষ্ট'ৰটো অ'পেন কৰিব। প্লে' ষ্ট'ৰত অমৃত বৃক্ষ আন্দোলন এনেকৈ চাৰ্চ কৰিব, ওপৰত ওলাই যাব। এনেকৈ চাৰ্চ কৰাৰ পিছত দেখিব ওপৰত যিটো এপ আহে, এনেকৈ হাত দুখন দি গছপুলি এটা ধৰি আছে, সেই এপটোৱে মই স্ক্ৰীণত দেখিছে আপোনালোকে। তো মোৰ ইনষ্টল কৰা আছে, সেইবাবে অ'পেন বুলি ওলাইছে। আপোনালোকে ইনষ্টল কৰি ল'ব। বেছি এমবি ইনষ্টল কৰাৰ পিছত এনেকৈ এটা পেজ অ'পেন হ'ব, আৰু তাত এনেকৈ লিখা থাকিব এটচেট্ৰা। আপোনালোকে পঢ়ি ল'ব পাৰিব কি কি দিয়া আছে, কি কি নাই দিয়া। আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব প্ৰথম, তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি পিছত লগ ইনত যেতিয়া আহিব, আপোনালোকে যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছিলে সেই নাম্বাৰটো, আৰু ইয়াত নাম্বাৰটো দিয়াৰ পিছত এণ্টাৰ ৰেজিষ্টাৰ নাম্বাৰ অ'টিপি ইয়াত দেখিছে। অ'টিপিটো চেণ্ড কৰিলে লগে লগে ইয়াত অ'টিপি আহি যাব। তো আপোনালোকে অ'টিপিটো কপি কৰি নাইবা ওপৰলৈ চাই ইয়াত টাইপ কৰি বহাই ল'ব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত এটা কেপচা কোড দিয়া থাকিব, সেই কেপচা কোডটো তালৈ চাই ইয়াত ফিল আপ কৰি ল'ব লাগিব। শুদ্ধকৈ ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰিব, আৰু লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখিনি ইনফৰ্মেশ্যন দিছিলে সেই আপোনাৰ আইডিটো ইয়াত ওলাই যাব। আপোনাৰ সকলোখিনি ডিটেইলছ A to Z সকলোখিনি ইয়াত আপোনালোকৰ ওলাই যাব। ইয়াতে আপোনালোকৰ আইডি চাইডি চব মেনশ্যন থাকিব। আৰু ফটো আপলোড কৰিবলৈ ইয়াত দেখিছে তলত আপলোড ফটো আৰু ডিলেট ফটো। তো আপোনালোকে ফটো আপলোড কৰিবলৈ আপলোড ফটো চিলেক্ট কৰিব লাগিব, আৰু যদি সেই ফটোখন কিবা ভুল হৈছে নাইবা কিবা বেলেগ ফটো গ'ল, তেনে ডিলেট ফটোত ক্লিক কৰি আপোনালোকে ডিলেট কৰিব। এতিয়া আপলোড ফটোত ক্লিক কৰাৰ পিছত আপোনালোকে গেলাৰীৰ পৰাও ফটোখন দিব পাৰিব। প্ৰথমতে চিলেক্ট প্লেন, আপোনালোকে কি গছ ৰুইছে সেই গছজোপা ফটোখন আপোনালোকে নামটো ইয়াত চিলেক্ট কৰি ল'ব। তেনেকৈ তললৈ চাব, আপোনালোকে নিজে চাই ল'ব যিখিনি আপোনালোকে যোনখিনি গছ ৰুৱে গোটেইখিনি ইয়াত নাম থাকিব। আপোনালোকে যিজোপা গছ ৰুইছে এইটো দেখিছে, মই এজোপা চিলেক্ট কৰিছোঁ। আৰু নেক্সট আপোনালোকে কেমেৰাৰ পৰাও ফটো মাৰি দিব পাৰিব, আৰু গেলাৰীৰ পৰাও ফটো দিব পাৰিব। আপলোড 3টা অপশ্যন আছে ইয়াত। আপোনালোকে অ'পেন কেমেৰা কৰিব। অ'পেন কেমেৰা কৰাৰ পিছত আপোনালোকে এজোপা হ'লেও ফটো মাৰিব পাৰিব। মই দেখুৱাই দিছোঁ জাষ্ট। এনেকৈ ফটোটো মাৰি ল'ব, ভালকৈ উঠাকৈ, স্পষ্টকৈ ক্লিয়াৰকৈ এনেকৈ উঠাকৈ ফটোখন মাৰি ল'ব। এনেকৈ মাৰি লোৱাৰ পিছত ধুনীয়াকৈ চাইজটো ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব। ওলাই যাব ইয়াত ধুনীয়াকৈ আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰিব। ইয়াত দেখিছে গছজোপা শ্ব' হ'ল। আৰু নেক্সট আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্লেন আইডিটো ইয়াত শ্ব' হৈ যাব। এইটো এটা স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে, নাইবা ক'ৰবাত নোট কৰি ল'ব, আৰু গো টু ডাছবৰ্ডত ক্লিক কৰিব। আৰু নেক্সট এনেকৈ আকৌ কৰিবলৈ নেক্সট আমাৰি কৰিব, নাইবা নেক্সট আকৌ অ'পেন গেলাৰীত কৰি পেলাই আপোনালোকে যিখন ফটো মাৰিছিলে আপোনালোকৰ গেলাৰীত শ্ব' কৰিব। আপোনালোকে গেলাৰীৰ পৰা লাহেকৈ আপলোড দি দিলে হৈ যাব। সেইটো কৰিবলৈ আপোনালোকে ইয়াত GPS মই দেখাই দিছোঁ, ৰ'ব। এনেকৈ GPS মেপ কেমেৰা বুলি চাৰ্চ কৰিব, ঢেৰ কেমেৰা পাব। তাৰে এইটো কেমেৰা আপোনালোকে ইনষ্টল কৰি ল'ব মোবাইলত। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে মই শিকাই দিম, ৰ'ব কেনেকৈ কি কৰিব। এনেকৈ এইদৰে অ'পেন কৰিব। অ'পেন কৰিলে কেইটামান পাৰ্মিশ্যন খুজিব, এনেকৈ এডভাৰটাইজ আহিব। এডভাৰটাইজটো যাবলৈ এনেকৈ ফটোখন মাৰিব। ফটোখন মাৰিলে তলৰ লোকেশ্যনটো আপুনি ফাৰ্ষ্ট ফোনত অন কৰি ল'ব, তাৰপিছতহে ফটোখন মাৰিব, নহ'লে আপোনালোকৰ লোকেশ্যনটো শ্ব' নকৰিব। প্ৰথমতে লোকেশ্যনটো ফোনত অন কৰি ল'ব, তাৰপিছত আপোনালোকে ফটো মাৰিলে ক'ৰ পৰা মাৰিছে, কোনখন জেগাত মাৰিছে, এটিটিউড লেংটিটিউড চব ওলাই যাব।
ছেটিংছত ফটোখন ক্লিক কৰি দিব ফটোখন ক্লিক কৰি যেতিয়া হ'ব অট'মেটিক আপোনাৰ গেলাৰীত ছেভ হৈ যাব এতিয়া গেলাৰীত নিজে নিজে ছেভ হৈ যাব ফটোখন তাৰপিছত আপোনালোকে ইয়াত ফটোখন আহি পেলাই গেলাৰীত আহিলে ফটোখন শ্ব' হ'ব যেতিয়া অ'পেন কৰিব আপোনালোকে এইটো গোটেইটো এনেকৈ আপোনালোকে এডজাষ্ট কৰি ল'ব গোটেই ফটোখন কভাৰ কৰাকৈ এইটো মিলাই লৈ পেলাই তাৰপিছত অ'কে কৰি দিব তাৰপিছত দেখিলে ফটোখন ইয়াত শ্ব' হ'ল তলত আপলোড অপশ্যনত এইদৰে ক্লিক কৰি দিব এতিয়া দেখিছে প্লেন আইডিটো আপোনালোকৰ শ্ব' হ'ল প্লেন আইডিটো শ্ব' হোৱাৰ পিছত আপোনালোকে ডাছবৰ্ডত ক্লিক কৰিব ইয়াত গোটেইখিনি আপোনালোকৰ এড্ৰেছ সকলোখিনি ওলাই যাব এতিয়া আপোনালোকে এইখিনি কৰাৰ পিছত প্ৰায়খিনি কাম হৈ যায় আৰু বেলেগ কাম কৰিবলৈ আপোনালোকৰ একো দৰকাৰ নাই আপোনালোকে মই যিখিনি ষ্টেপ কৈছোঁ সেইখিনি ফ'ল' কৰিব এতিয়া আপোনালোকৰ সকলোখিনি কাম ভালকৈ হৈ যাব তো আপোনালোকৰ ইয়াত চব ডিটেইলছ থাকিব কেতিয়া আপলোড কৰিছিলে কিমান টাইমত আপলোড কৰিছিলে সকলোখিনি ইয়াত মেনশ্যন থাকিব আপোনালোকে চাবও পাৰিব যদি সেই ফটোখন কিবা ভুল হৈছিলে তেতিয়া আপোনালোকে ইয়াত ডিলিট কৰিব পাৰিব ডিলিট কৰি পেলাই কনফাৰ্মেশ্যন কৈছে আৰ ইউ ছেভ যদি তেনেকৈ দিলে আপোনালোকে ডাইৰেক্ট কনফাৰ্মেশ্যন ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ডিলিট কৰিব পাৰিব যদি ভুল হ'লে ডিলিট কৰা অপশ্যনো আছে আকৌ নতুনকৈ দিয়া অপশ্যনো আছে আপোনালোকে মই দিয়া মতে আপোনালোকে সকলোখিনি কৰিব তেতিয়া আপোনালোকৰ সকলোখিনি সমস্যা সমাধান হ'ব এইখিনি আছিল মই আপোনালোকক ক'বলগীয়া কথা আপোনালোকে মই ভাবোঁ কথাখিনি বুজি পাইছে আপোনালোকে সেইমতে কৰি চাব আপোনালোকৰ সকলোখিনি কাম হৈ যাব আজিলৈ ভিডিঅ'টো ইমান আছিল যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব কিবা সমস্যা হ'লে কমেণ্ট কৰিব মই আপোনালোকক পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব ধন্যবাদ আজিলৈ আহিছোঁ